হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই নিউ ব্লগ। আজি বহুত বেছি গৰম, ৰ'দটো চাক পেং পেংকৈ ওলাইছে। বহুত ডিগ্ৰী মাৰি আছে। আজি ষ্টিং কিনি লৈছোঁ খাব লাগে, কিন্তু আজি মই যিটো ঠাইত যাই আছোঁ, যিজন ব্যক্তিক লগ ধৰিম, তেওঁ এতকৈও বেছি গৰম। আমাৰ মানে নৱপ্ৰজন্মৰ অসমীয়াৰ মনে প্ৰাণে দেহে চবতে সোমাই আছে, কলিজাত টুকুৰা তেওঁ। গতিকে তেওঁক আমি দেখাম, মানে নামে তোৰ পৰিচয়। গতিকে এতিয়া বৰ্তমান ছাছপেঞ্চ এটা থাকক নেদেখাও, নকওঁ আপোনালোক কাৰ ঘৰত যাম। তথাপিতো থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে যে কাৰ তাত যাম। থাম্বনেইলটো দেখা গৈছে। গতিকে তেওঁৰ ওচৰতে যাই আছোঁ। ভিডিঅ'টো প্ৰথমে শেষলৈকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব। মজা এটা ভিডিঅ' হ'ব, বেলেগ, বহুততকৈ বেলেগ, বেছি বেলেগ, কিবা কিবি বহুত কিবা কিবি হ'ব। খাই লওঁ, ষ্টিং খাই লওঁ, বলক। বাৰু দিনক অসমৰ তামোলখন খাই ল'লোঁ। এতিয়া যাই আছোঁ জুবিন দাৰ ঘৰত। বৰ সৰহ নাৰেংগীৰ পৰা আমি 6 মাইল হৈ সোমাই আহিলোঁ। মানে ইফালে দিলে অলপ ওচৰ হয় না, জামো কম, বৈদ্য গৰম না। শ্বৰ্টকাট মাৰিব বিচাৰিছোঁ, শ্বৰ্টকাট মাৰি কিনে সোনকালে যাই পাম। এইটো স্কডাৰ শ্ব'ৰুম। আপোনালোকে ইয়াৰ পৰা ডাঙৰ গাড়ী কিনিব পাৰিব। আৰু স্কডাৰ গাড়ীবিলাক আচলতে ভাল লাগে, দীঘলা না। মহানগৰীৰ মাজত গণেশ বাবাক দেখা পালোঁচোন নে। আজি মানে য'ত গ'লেও কাম হ'বই আজি। আৰু এইটো আমি কাহিলীপাৰা ৰোডত আছোঁ। ইফালে কাহিলীপাৰা এনেকৈ গণেশ গৈ আমি মানে কাহিলীপাৰা ৰোডেদি যাম। গৰমৰ কাৰণে আৰু পানী খালোঁ, পানী খাবই লাগিব, গৰম বহুত না। গতিকে এই ৰাস্তাটোদি যাব লাগিব। এই ৰাস্তাটো এনেকৈ আপোনাৰ জুবিনদাৰ ঘৰ আগলৈকে যাম। ময়ো প্ৰপাৰ এড্ৰেছটো নাজানো, তথাপিতো যাই থাকিম। আগত বোলে কাহিলীপাৰা আৰু আগত সেই জেগাৰ নামটো কি আছিল পাহৰিলোঁ বাৰু। আগলৈকে যাম। ক'লৈকে যাব লাগিব? কাহিলীপাৰাতে সোমালোঁ। ভগদত্তপুৰ ন? জ্যোতি চিত্ৰপথৰ পৰা কিমান দূৰ? বেছি দূৰ নহয় ন? ঠিক আছে, সুধি ল'ম। ভগদত্তপুৰ, ঠিক আছে। জুবিনদাৰ ঘৰ বোলে ভগদত্তপুৰত। এইমাত্ৰ ফোন কৰাৰ লগতটো, গতিকে সি ৰখি আছে বাৰু, তালৈকে যাওঁ বোলো। পিছফালে চাওক জুবিনদাৰ এপাৰ্টমেণ্ট আছে, চিনাৰ্জি ইম্পেৰিয়েল। গতিকে জুবিনদা ইয়াতেই থাকে। মই যাম ভিতৰলৈকে। আমাৰ হাত চব জুবিনদা ইয়াতেই থাকে। গতিকে জুবিনদাক দেখাম, আপোনালোকে ভিডিঅ'টো চাব বাৰু। মোৰ লগৰ এটাক লগ পালোঁ ইয়াতে, চানো। ক'ত থাকা তই? ব্ৰ, মই ইয়াতে জুবিনদাৰ ফিল্টাৰ থাকা। গতিকে মোৰ লগৰ এটাক ইয়াতে লগ পাইছোঁ। গতিকে জুবিনদাক লগ ধৰোঁ। মানে জুবিনদা শুই আছে বোলে, এতিয়া নাপাম, অকণমান ৰখিব লাগিব। গাড়ীখিনি আপোনাক দেখাম। এইখন চান জুবিনদাৰ ফটো লগোৱা আছে। জুবিনদাৰ মানে এপাৰ্টমেণ্টৰ সন্মুখতে নহয় এখন হোটেল আছে, সৰু হোটেল। আচলতে নৱপ্ৰজন্মই নহয়, বুঢ়া ডেকা চবেই জুবিনদাক বহুত ভাল পায়, বহুত মৰম কৰে। আৰু তেওঁ মৰম কৰিব লগা মানুহে না। কিন্তু জুবিনদাৰ বিল্ডিঙৰ মেইন গেট এইটো এপাৰ্টমেণ্টতে তেওঁ থাকে। আপোনালোকক চিনাৰ্জিকেল ইম্পেৰিয়েল। গতিকে জুবিনদাই এইটো আপোনাৰ ছেকেণ্ড ফ্ল'ৰত থাকে। আৰু আপোনালোকক এটা বস্তু দেখাই দিওঁ মই। এখন চাওক জুবিনদাৰ গাড়ী। জুবিনদাৰ গাড়ীত দুটামান ফটো উঠি আছে। জুবিনদা সদায় আল্টিমেট হৈ থাকিব। আৰু জুবিনদাৰ চাওক, এইটো আপুনি চাওক, এইটো চিলাটো। গতিকে জুবিনদাৰ এখন গাড়ীতে জুবিনদা ঘূৰি ফুৰে, ইছুজু। গতিকে বহুতো গানত বা ভিডিঅ'ত আপোনালোকে এইখন গাড়ী দেখা পাইছে। জুবিনদা অলৱেজ আমাৰ হাত থ্ৰ' হৈ থাকিব, সদায় মৰম হৈ থাকিব। কিন্তু বাকীখিনি বস্তু আৰু পৰিৱেশটো আপোনালোকে চাওক। এইটো বিল্ডিং, জুবিনদা ছেকেণ্ড ফ্ল'ৰত আছে।
ইয়াৰ জুবিন দাক লগ পালোঁ, তললৈকে জুবিন দাই নামি আহিলা। মাই দিয়াৰ মানুহ আচলতে জুবিন দা নহয়, মাই দিয়াৰ মানুহ। লাভ ইউ জুবিন দা, সদায় ভাল পাই যাম, ভাল পাই থাকিম আপোনাক। মজা আৰু আপোনাক লগ পাম বুলি। আৰু আচলতে এটা কথা আপোনালোকক কওঁ, ভয় লাগে জুবিন দাক এনে মানে কৈ আছিলোঁ যে জুবিন দাক লগ পালে কিবা বহুত কিবা কিবি কৰিম, বহুত কিবা কিবি ক'ম, কিন্তু ওচৰত পালে ভয় লাগে। জুবিন দাৰ বোলে কাম আছে, জুবিন দা আমাক কাম আছে বৰ্তমান। মানে বেছি ভিডিঅ'টো মই জুবিন দালৈ বনাব নোৱাৰিলোঁ, কিন্তু যিখিনি সময় লগ পাইছোঁ নহয়, আপোনাক কৈছোঁতো মাই দিয়াৰ বুলি কৈছোঁ একদম। আছে আৰু অসমত মাই দিয়াৰ পাইছোঁ একদম। আৰু একবাৰ ক'ব খোজোঁ জুবিন দা লাভ ইউ, বহুত বহুত লাভ ইউ হয় জুবিন দা মোৰ। আচলতে জুবিন দাৰ গানে নহয়, তেওঁৰ কণ্ঠ ইমান সুৰীয়া, কিন্তু তথাপিও জুবিন দাৰ কণ্ঠতকৈ তেওঁ যিটো মৰমীয়াল মানুহ, এই আচলতে তেওঁৰ সুলভ এই চৰিত্ৰটোৱে আচলতে বেছি আমাৰ কাৰণে প্ৰশংসনীয়। আৰু তেওঁ আমাৰ পৰা যিখিনি ধৰক পইচা পাতি ধৰক আমাৰ প্ৰগ্ৰামৰ পৰা পায়, তেওঁতো এইখিনি বিলে দিয়াতেই যায়। গতিকে আপোনালোকে জানেই, লগে লগে আহি গ'লোঁ জুবিন দাৰ ছুপাৰ মাৰ্কেট, 6 মাইলত আছে ছুপাৰ মাৰ্কেট, আপোনাৰ বৃন্দাবন ছুপাৰ মাৰ্কেটত মই আহি পালোঁ। সেইখন চাওক জুবিন দাৰ গাড়ীখন, আৰু এইটো জুবিন দাৰ এইজন ব্যক্তিজন জুবিন দাৰ মেনেজাৰ। তেওঁৰ লগত অলপ কথোপকথন হ'লোঁ মই, তেওঁৰ লগত বঢ়িয়া কথা পাতিলোঁ। গতিকে আপোনালোকে এইখন ছুপাৰ মাৰ্কেটত আহিব, বস্তু কিনিব। আচলতে আমি তেওঁক সেনেকৈ সহায় কৰিব লাগিব।